যি শিক্ষা আল্লাহে দিছে সেই শিক্ষাতকৈ ডাঙৰ শিক্ষা একোৱে হ'ব নোৱাৰে লিও টলষ্টয় নামৰ এজন বিখ্যাত শিক্ষাবিদে কৈছিল ইছলাম will spread all over the world because of its agreement with reason and knowledge এদিন ইছলাম গোটেই বিশ্বতে বিয়পি পৰিব কিহৰ কাৰণে ইছলামৰ যি জ্ঞান আছে ইছলামৰ যি শিক্ষা আছে ইছলামৰ যি যুক্তি আছে সেই যুক্তিৰ কাৰণে এদিন ইছলাম গোটেই পৃথিৱীত বিয়পি পৰিব লিও টলষ্টয় এজন মুছলমান নাছিল নেপোলিয়ন বোনাপাৰ্টে কোৰানক আটাইতকৈ উত্তম গ্ৰন্থ বুলি অভিহিত কৰিছিল নেলসন মেণ্ডেলা ক্লাছ 10 ত সকলোৱে পঢ়িছে ইংলিছত নেলসন মেণ্ডেলাৰ কথা আছে নেলসন মেণ্ডেলাই ইছলামক আটাইতকৈ শান্তিপূৰ্ণ ধৰ্ম বুলি কৈছিল তেখেতসকলে ষ্টাডি কৰিছিল কিন্তু আমি মুছলমান হয় ইছলামক ষ্টাডি কৰিব পৰা নাই এটা কথা আছে বলো গোটেই ৰাতি ৰামায়ণ পঢ়ি ৰামৰ মাক সীতা আছিল ৰামৰ সহধৰ্মিনী পত্নী আছিল আৰু গোটেই ৰাতি এজনে ৰামৰ গোটেই পঢ়িছে যেতিয়া তেওঁ খোদা হ'ল যে ৰামৰ মাক কোন আছিল সীতাৰ নাম কৈছিল আমাৰো তেনে অৱস্থা হ'ব গোটেই জীৱন মিডিয়াৰ ওচৰত মাইকত নিউজ চেনেলত নিজকে মুছলমান বুলি দাবী কৰি থাকিম মই মুছলমান কিন্তু যদি খোদা হয় আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সম্পূৰ্ণ নামটো কি আমি ক'ব নোৱাৰো because we don't have much more knowledge about Islam যদিও আমি মুছলমান ইছলামৰ বিষয়ে বেছি নাজানো